যোৱাকালি ৰাতি 11:30 বজাত আমাৰ গাঁৱৰ পৰাই মোলৈ ফোন কৰিলে যে আমাৰ ইয়াত এটা মানে মাৰ্ডাৰ হৈছে বুলি। তাৰপিছত সেই মৰ্মে আমি আহি পালোঁহি। আহি পাই আমি দেখা পালোঁ যে হয় ইয়াত গিৰিয়েকে নিজৰ ঘৈণীয়েক আৰু নিজৰ 2 বছৰীয়া কণমানি কন্যা সন্তানক দাহেৰে ঘপিয়াই হত্যা কৰা আমি দেখা পোৱা গৈছে। আৰু তেখেতক আমি সেই মৰ্মে তেখেতক অলপ মেন হেণ্ডেল হৈছিলে। আমি লগে লগে তেখেতক ডিফু মেডিকেল কলেজলৈ ৰেফাৰ কৰিলোঁ আৰু বাকী ৰাতি ইয়াতে আমি থকা হৈছে। এতিয়া মানে এতিয়া আমি পষ্টমৰ্টেম কৰিম। পষ্টমৰ্টেমৰ কাৰণে মেজিষ্ট্ৰেটক খবৰ দিয়া হৈছে। বাকী ফৰ্মেলিটিখিনি এজ পাৰ প্ৰচিডিউৰ আমি কৰিম। কালি মানে হঠাৎ ৰাতি প্ৰায় 11টা বজাত গাঁৱৰ কিছুমান ল'ৰাই মোক আহি ডাক দিলে আৰু মাত দিওঁতে মই আহি চালোঁ। তেতিয়া ঘৰৰ ভিতৰত মানে মাৰ ধৰ কৰি আছে আৰু ঘৰৰ বন্ধ আছিলে। হয় নেকি? হয়। তাৰপিছত আমাৰ কিছুমান গাঁৱৰ ল'ৰাই যেন তেন দৰ্জা চৰ্জা ভাঙি পেলাই সোমাই চালে। তেতিয়া নিজৰ ছোৱালীক আৰু নিজৰ ঘৈণীয়েকক কোবাই মানে তাত ঘৰত থোৱা আছিলে। তাৰপিছত মই আৰক্ষীক খবৰ দিলোঁ। আৰক্ষী আহি তাৰপিছত ল'ৰাজনে যোনে ঘৰত এনেকুৱা কৰিছিলে তাক এৰেষ্ট কৰি লৈ যোৱা হ'ল। তাৰপিছত আমি সোমাই চালোঁ। তেতিয়া 2জনো মৃত্যু হৈ আছিলে আৰু কিন্তু মাৰাজনৰ নামটো কি আছে? তেওঁ বিপুল কন্ধ। বিপুল কন্ধ। হয়। বয়সটো কিমান হ'ব এনে? প্ৰায় 30 বছৰমান বয়স বেছি নহয়। আগত এনে কাজিয়া হৈছিলে নেকি? তেনেকুৱা এনে ঘৰে সৰু মৰু এনেকুৱা হৈ থাকে, কিন্তু তেনেকুৱা আমাৰ গাঁৱত আগতো কেতিয়াও হোৱা নাই। এই প্ৰথমবাৰ আমাৰ গাঁৱত তেনেকুৱা হৈছে আৰু হয়। আৰু মানে ওচৰ চুবুৰীয়া একো গম পোৱা নাই? ওচৰ চুবুৰীয়া মানে হাল্লা চিল্লা যেতিয়া হৈছে ঘৰত, তেতিয়া গাঁৱৰ কিছুমান ল'ৰাই ওলাই আহি চাওঁতে তেনেকুৱা আৰু ঘটনা অলৰেডি হৈ গৈছিলে আৰু তেতিয়া আহি চালে তেতিয়ালৈকে মানে কোবাই দিছিলে আৰু মহিলাজনৰ নামটো কি? মহিলাজনৰ নামটো তাৰাৱতী। কি লিখে তাৰাৱতী? তাৰাৱতী খেৰৱাৰ। এইখন ইনচিডেণ্ট হোৱাৰ গাঁওটোৰ নামটো কি? ৰঙাপোহাৰ চাইডিং বুগদাজান গাঁও।